দ্বিতীয় সংখ্যক সদৌ কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয় কাৰ্বি সাংস্কৃতিক প্ৰতিযোগিতাৰ সফল সামৰণি অন্তিম সাংস্কৃতিক সন্ধিয়াৰ উন্মোচন কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মোদী চৰকাৰৰ ৰাফেল স্কিমৰ সন্দৰ্ভত হাৰঘাট ৰাজীৱ ভৱনত ইউথ কংগ্ৰেছ হাৰঘাট এছেম্বলিৰ সভা লংকাত দুৰ্ঘটনাত নিহত মেধাৱী ছাত্ৰী ঝুমা দাসৰ মৃত্যুৰ নতুন মূৰ পিতৃৰ অভিযোগ হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অপচেষ্টা হত্যাকাৰীৰ আৰক্ষীৰ অনুসন্ধানত আহিছে ন তথ্য পোহৰলৈ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণভি আগবাঢ়িছো প্ৰথমটো খবৰলে দ্বিতীয় সংখ্যক সদৌ কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয় কাৰ্বি সাংস্কৃতিক প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে যোৱা 28 আগষ্টৰ পৰা ডিফুস্থিত জয়সিং দলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ থকা আন্তঃ মহাবিদ্যালয় কাৰ্বি সাংস্কৃতিক সমাৰোহৰ কালি অন্তিম দিনৰ দিনা সাংস্কৃতিক সন্ধিয়াৰ উন্মোচন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি ছাত্ৰ সাংস্কৃতিক সংগঠনৰ উদ্যোগত কাৰ্বি কালচাৰেল ছ'চাইটি কাৰ্বি লামেট আমাই আৰু জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ সহযোগত জয়সিং দলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত দ্বিতীয় সংখ্যক সদৌ আন্তঃ মহাবিদ্যালয়ৰ কাৰ্বি সাংস্কৃতিক সমাৰোহ শুকুৰবাৰে সফল সামৰণি পৰে উঠি অহা কাৰ্বি প্ৰজন্মৰ ভিতৰত নিজৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষণ আৰু প্ৰেম ভাৱ জগাই তোলাৰ লগতে জিলাখনৰ বিভিন্ন স্থানত থকা 14খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক বিনিময় আৰু কাৰ্বি সাংস্কৃতিক জগতক বিশ্ব দৰবাৰত আগুৱাই লৈ যোৱাৰ উদ্দেশ্য এই সাংস্কৃতিক সমাৰোহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত ভিন্ন পৰম্পৰাগত নৃত্য আৰু খেল ধেমালিৰ আনন্দ তথা উল্লাহে বিগত 3 দিন ধৰি ডিফু চহৰৰ প্ৰেক্ষাপট উমাল কৰি তুলিছিল শেষৰ দিনা অন্তিম সাংস্কৃতিক সন্ধিয়াত উদ্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণত কয় যে আগন্তুক দিনত সদৌ কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয় কাৰ্বি সাংস্কৃতিক সমাৰোহ উদযাপনৰ বাবে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় বাজেটত ধৰি দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে সমগ্ৰ ভাৰতত মোদী চৰকাৰৰ ৰাফেল স্কিম লৈ ভাৰত যুৱ কংগ্ৰেছৰ সৰব হৈ থকা সময়তে হাৰঘাটৰ ৰাজীৱ ভৱনতো হাৰঘাট ইউথ কংগ্ৰেছ এছেম্বলিৰ সভা অনুষ্ঠিত কৰা হয় শুকুৰবাৰে ৰাফেল জেট বিমান কিনিবলৈ গৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম জড়িত হৈ পৰিল বৃহৎ কেলেংকাৰীত ৰিলায়েন্স নামৰ ব্যক্তিগত কোম্পানী এটাৰে জেট বিমান কিনিবলৈ চুক্তিবদ্ধ হ'ল সৰ্বমুঠ 1,30,000 কোটি টকাত সেই ৰাফেল জেটৰ একোখন বিমানৰ প্ৰকৃত ক্ৰয় মূল্য 5.26 কোটি টকাৰ বিপৰীতে কোম্পানীটোৰে মোদী চৰকাৰে চুক্তিবদ্ধ হ'ল 16.70 কোটি টকা অৰ্থাৎ দেশকৈ একাটো জেট বিমানৰ বিপৰীতে 11.44 কোটি টকা এলৈ ভাৰতীয় যুৱ কংগ্ৰেছ সৰব হৈ থকাৰ মাজতে কাৰ্বি আংলঙৰ হাৰঘাট ইউথ কংগ্ৰেছ এছেম্বলিও 31 আগষ্টত হাৰঘাট ইউথ কংগ্ৰেছ এছেম্বলিৰ সভাপতি জিৰহন হানছেৰ সভাপতিত্বত মোদী চৰকাৰৰ এই ৰাফেল স্কিমৰ সন্দৰ্ভত সভা অনুষ্ঠিত কৰে সভাত ফুলনি এমচিচিৰ সভাপতি সঞ্জীৱ তেৰণ সম্পাদক লংকাম ইংটি আৰু কৰকান্থী এমচিচিৰ সাধাৰণ সম্পাদক হাৰসিং ক্ৰ প্ৰমুখ্যে শতাধিক যুৱ কংগ্ৰেছৰ সদস্যসকলে ভাগ লয় অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ লংকাত দুৰ্ঘটনাত নিহত ঝুমা দাসৰ মৃত্যুৰ নতুন মূৰ নিহত ছাত্ৰী ঝুমা দাসৰ পিতৃৰ অভিযোগ হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অপচেষ্টা হত্যাকাৰীৰ 3জন যুৱকৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এজাহাৰ দাখিল ছাত্ৰীগৰাকীৰ পিতৃৰ ইতিমধ্যে সোধপোছৰ বাবে 2জনক আটক কৰিছে লংকা আৰক্ষীয়ে হত্যা নে পৰিকল্পিত হত্যাকাণ্ড আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ন তথ্য 3 যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
ইতিমধ্যে আৰক্ষীৰ জালত 2 অভিযুক্ত হয় এগৰাকী ছাত্ৰীক লৈ লংকাত এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য জানিব পৰা মতে যোৱা 24 তাৰিখে লংকা মহাবিদ্যালয়ৰ স্নাতকৰ ছাত্ৰী ঝুমা দাস নামৰ এগৰাকী যুৱতীগৰাকীয়ে অকাল মৃত্যুক সাৱটি লৈছিল টিউচনৰ পৰা ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত টেম্পুৰ পৰা পৰি মৃত্যুক সাৱটি লৈছিল ঝুমা দাসে প্ৰথম পৰ্যায়ত ঘটনাটো সম্পূৰ্ণ দুৰ্ঘটনা যেন লাগিলেও ঝুমাৰ পৰিয়ালে বৰ্তমানে কিন্তু ঘটনাটো সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে দুৰ্ঘটনাত সন্তানৰ মৃত্যু হোৱা বুলি ঝুমাৰ পৰিয়ালে কৰা নাছিল মৰণোত্তৰ পৰীক্ষাও কিন্তু মৃত্যু দুদিনৰ পিছত কিয় এই দুৰ্ঘটনা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে পিতৃয়ে আনহাতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতো পৰিয়াল লোকক খবৰ নিদি প্ৰথমে ঝুমাৰ ঘৰ পাৰ হৈ এগৰাকী হোমিও চিকিৎসকৰ কাষ চাপিছিল 3 অভিযুক্ত কি হৈছিল আমার এই ছেলে গ্রামে একটা ছেলে একটা পেশেন্ট লইয়া ফিরিয়া তারপরে আমি টস দিয়ে মারিয়া দেখলাম দেখে ফেলাম বলে যে না বাবা আমার এখানে হইব না তুমি লিয়ে যাও দুসরা জায়গায় তারপরে চলে গেছি চিকিৎসকৰ পৰা সুফল নাপায় হুজাই হাম হস্পিটেলত লৈ গৈছিল ঝুমা দাসক 3 অভিযুক্তই কিন্তু কিয় পৰিয়ালৰ লোকক অৱগত নকৰি 3 অভিযুক্ত ক্ৰমে পুলক দেৱ ৰাকেশ দেৱ আৰু জব্বাৰ আলীয়ে হাম হস্পিটেলত লৈ গৈছিল আহত ঝুমাক আৰু পৰিয়ালৰ লোক গৈ পোৱাৰ পিছত সেই হস্পিটেলৰ পৰা পলাই গৈছিল এই 3 অভিযুক্ত হোমিও চিকিৎসকজনৰ ভাষ্য তথা 3 যুৱক ঘটনাস্থলীৰ পৰা পলায়ন কৰা কাণ্ডত ঝুমাৰ পিতৃ মাতৃয়ে সমগ্ৰ ঘটনাক পৰিকল্পিত হত্যা বুলি লংকা আৰক্ষী থানাত গোচৰ দিয়ে কি হৈছিলে 24 তাৰিখ শুকুৰবাৰ ছোৱালীটো লংকালৈ টিউচন কৰাত অহা যোৱা কৰে তাৰ পৰা গুৰিহাওঁতে মোক ফোন কৰিছে দেউতাক মই আহি আছোঁ কেইটা বজাত 7:54 প্ৰায় 1টা বজাত ৰাতি তাৰ 2-4 মিনিট পিছত মই ফোন কৰিলোঁ ছোৱালীৰ মোবাইলটো ছুইচ অফ দেখা গৈছে আৰু তাৰ উদ্দেশ্য নাই পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে পুলক দেৱ আৰু ৰাকেশ দেৱক ইতিমধ্যে আটক কৰিছে আৰক্ষীৰ তদন্তত দিনক দিনে পোহৰলৈ আহিছে ন তথ্য মেধাৱী ছাত্ৰী ঝুমা দাসৰ মৃত্যু সঁচাই দুৰ্ঘটনা নে 3 অভিযুক্তৰ পশুসুলভ মানসিকতাৰ বলি হ'ল যুৱতীগৰাকী সম্পূৰ্ণ তথ্য মৃত্যু ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব আৰক্ষীৰ নিকা তদন্ততহে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী ৰিপৰ্ট লংকা ডিফুৰ সিংকেৰী মহাবিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হৈ যায় নৱাগত ছাত্ৰ ছাত্ৰীৰ আদৰণি সভা পুৱা সিংকেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ উপদেষ্টা মণ্ডলীৰ উপদেষ্টা তথা জনগোষ্ঠীয় গৱেষক ধৰম সিং তেৰণৰ বন্তি প্ৰজ্বলনেৰে নৱাগত আদৰণি অনুষ্ঠানৰ শুভাৰম্ভণি হয় বন্তি প্ৰজ্বলনৰ পিছতেই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰে সমবেত সংগীতৰ পিছতেই আৰম্ভ হোৱা নৱাগত আদৰণি অনুষ্ঠানত সৰ্বপ্ৰথমে নতুনকৈ মহাবিদ্যালয়ত অধ্যয়নৰ বাবে অহা ছাত্ৰ ছাত্ৰীসকলৰ পৰিচয় পৰ্ব জীৱনৰ লক্ষ্য আৰু হবি আদি উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ আগত দাঙি ধৰে উল্লেখ্য অনুষ্ঠানত সিংকেৰী ফাউণ্ডেশ্যন ফৰ এডুকেশ্যনৰ উপদেষ্টা চিকাৰী টিছো সদস্য মেগী কাথাৰপি অঞ্জন তেৰণ প্ৰমুখ্যে সিংকেৰী উপদেষ্টা মণ্ডলীত উপদেষ্টা হিচাপে দায়িত্ব নিৰ্বাহ কৰা অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছৰ ভি ধনাৰাজু লগতে বিশেষ অতিথি হিচাপে সিংডন ৰংহাং আৰু সিংকেৰী ফাউণ্ডেশ্যন ফৰ এডুকেশ্যনৰ সভাপতি ক্লেংডুং তেৰণ আৰু সম্পাদক চাৰ্নমেট টিছো উপস্থিত থাকে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dehangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. Kanj Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলং ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং বাখীৰ বাবে হিগ্ৰে হিল ষ্টেট প্ৰদানৰ দাবী ৰূপায়ণৰ ক্ষেত্ৰত মোদী চৰকাৰক হেঁচা প্ৰয়োগৰ বাবে এএছডিচি কেএছএ কেএনচিএ যৌথ সংগঠনে আহ্বান দিছে 24 ঘণ্টীয়া কাৰ্বি আংলং বন্ধ অহা 4 ছেপ্টেম্বৰৰ পুৱা 5 বজাৰ পৰা 5 ছেপ্টেম্বৰৰ পুৱা 5 বজালৈ যৌথ সংগঠনটিয়ে আহ্বান কৰা হৈছে জিলা বন্ধ যদিও জৰুৰীকালীন সেৱাসমূহ ৰেহাই দিছে জিলা বন্ধ কাৰ্যসূচীৰ পৰা কাৰ্বি আংলং জিলা বন্ধ কাৰ্যসূচী গ্ৰহণৰ সন্দৰ্ভত এএছডিচি কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি উপস্থিত সাংবাদিকসকলক সম্বোধন কৰে এএছডিচি কেএছএ কেএনচিএৰ যৌথ সংগঠনটিৰ নেতৃত্বত যৌথ সংগঠনটিৰ নেতৃত্বই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পাৰ্বত্য জিলাবাসীৰ এই দীৰ্ঘদিনৰ দাবী সমাধানৰ প্ৰতি কোনো দিনে আগ্ৰহ প্ৰকাশ কৰা নাই ঝাৰখণ্ড ছত্তীশগড় উত্তৰাঞ্চল আদি ৰাজ্য প্ৰদানৰ সময়তো পাৰ্বত্য জিলাবাসীৰ মনৰ আগ্ৰহৰ প্ৰতি নীৰৱ থাকি গ'ল The center chose to ignore this demand during the creation of Jharkhand, Uttaranchal and Chhattisgarh. Our area was once again left out when the new state of Telangana was created. However, the ruling party BJP leaders, starting from the present Home Minister Rajnath Singh to Nitin Gadkari, never failed to promise autonomous state in their election rallies. The hill people are living in abject poverty
The well is being looted and plundered. Basic পুনৰ তেলেংগানাক ৰাজ্য প্ৰদানৰ সময়তো গুৰুত্ব নাপালে পাৰ্বত্য জিলাবাসীৰ দাবীয়ে শেহতীয়াকৈ বৰ্তমান শাসকীয় বিজেপি দলৰ পক্ষপাতিত্বত অনুষ্ঠিত বিভিন্ন নিৰ্বাচনী ৰেলীসমূহত বিজেপি নেতা বৰ্তমান কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ পৰা নীতিন গাডকাৰীলৈকে পাৰ্বত্য জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ কাৰ্যকৰীৰ বাবে চিন্তা চৰ্চা কৰাৰ প্ৰতিশ্ৰুতি দিলেও বৰ্তমানে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই সেয়েহে কেন্দ্ৰীয় চৰকাৰক পাৰ্বত্য জিলাবাসীৰ এই দীৰ্ঘদিনীয়া দাবীৰ কাৰ্যকৰীৰ বাবে হেঁচা প্ৰয়োগৰ বাবে পাৰ্বত্য জিলা 3খনৰ বন্ধ আহ্বান কৰে বুলি ব্যক্ত কৰে যৌথ নেতৃত্বই অৱশ্যে পানী যোগান অগ্নি নিৰ্বাপক বাহিনী আৰু চিকিৎসা সেৱা আদি জৰুৰী সেৱাসমূহ বন্ধ কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া হৈছে এটা আমাৰ আন্দোলনৰ এটা নতুন পৰ্যায় হিচাপে আমি যোৱা 23 মাৰ্চ তাৰিখে কেন্দ্ৰীয় চৰকাৰক এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ তাৰ পিছত আমি আশা কৰিছিলোঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা সঁহাৰি আহিব বুলি সঁহাৰিৰ পিছৰ কথা বৰঞ্চ অন্য নতুন ৰাজ্য গঠন কৰাৰ সম্পৰ্কত তেওঁলোকে ত্ৰিপক্ষীয় বৈঠক কৰাৰহে তেওঁলোকে চিন্তা কৰি আছে সেইকাৰণে আমি আৰু এখন মেম'ৰেণ্ডাম কৰি দিছিলোঁ এতিয়ালৈকেও সহায় অহা সেইবাবে আমি উপায় নাপায় এখন 24 ঘণ্টা বন্ধ আমি ঘোষণা কৰিছোঁ ছেপ্টেম্বৰৰ 4 তাৰিখৰ ৰাতিপুৱা 5টা বজাৰ পৰা ছেপ্টেম্বৰৰ 5 তাৰিখৰ ৰাতিপুৱা 5টা বজালৈকে 24 ঘণ্টা বন্ধ আমি আহ্বান জনাইছোঁ আশা কৰোঁ এই বন্ধলৈ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ সবু ৰাইজে সমৰ্থন কৰিব আমাৰ আপিল থাকিল তেওঁলোকলৈ আৰু আমাৰ ইয়াৰ যিমান কেইটা সংগঠন আছে আমাৰ ইয়াৰ যিমান বিভিন্ন সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজ আছে বিভিন্ন অংশ আছে তেওঁলোকে আমাৰ যিটো সমৰ্থন কৰিব ছেপ্টেম্বৰৰ 4 তাৰিখে পুৱা 5 বজাৰ পৰা ছেপ্টেম্বৰৰ 5 তাৰিখলৈকে দিয়া হৈছে 24 ঘণ্টীয়া জিলা বন্ধ মংগল ইংখে ৰিপৰ্ট কাট নিউজ সচিং উন্নয়ন খণ্ডৰ নাভোত নাছৰুত কাণ্ড খণ্ড উন্নয়ন কাৰ্যালয়ৰ এই কাণ্ডত হাহাকাৰ ব্যাপক সংখ্যক জব কাৰ্ড পৰিয়ালৰ সচিং উন্নয়ন খণ্ড অধীনত লংলে এথান গাঁৱত ঘটিছে এই ঘটনা সৰ্বমুঠ 80টা জব কাৰ্ড পৰিয়ালৰ বেংক একাউণ্টছৰ বিপৰীতে টকা সোমাল মাত্ৰ 18টা জব কাৰ্ড পৰিয়ালৰ একাউণ্টছত হয় দুখীয়াৰ মূৰতে সদায় পৰে মাধমাৰ পশ্চিম কাৰ্বি আংলঙৰ সচিং উন্নয়ন খণ্ড অধীনৰ লংলে এথান নামৰ গাঁৱৰ সৰ্বমুঠ 80টা জব কাৰ্ড পৰিয়ালে আগৰ দৰে কাম কৰিলে কাম কৰাৰ মাহেকৰ মূৰত উন্নয়ন খণ্ড কাৰ্যালয় নিয়ম মতে তেওঁলোকৰ পৰিয়ালত পাৰিতোষিক সোমোৱাই দিব লাগে কিন্তু জব কাৰ্ড পৰিয়ালে নিজৰ বেংক একাউণ্ট টকা ওলাবলৈ গৈ দেখিলে একাউণ্টছ তেওঁলোকৰ খালী মাত্ৰ 18টা জব কাৰ্ড পৰিয়ালৰ একাউণ্টছতহে পালে টকা সেই সম্পৰ্কে তেওঁলোকে কাৰ্যালয়লৈ গৈ অভিযোগ কৰে যদিও বিডিঅ তথা কাৰ্যালয়টি কৰ্মচাৰীসকলে এই সন্দৰ্ভত স্পষ্ট উত্তৰ নিদিয়াৰ অভিযোগ উঠিছে এইলৈ হাহাকাৰ হৈছে আনহাতে এই ঘটনা ইয়াৰ আগৰ বাৰত 80 জব কাৰ্ড পৰিয়ালৰ বিপৰীতে বেংক একাউণ্টছত টকা সোমাইছিল 24টা জব কাৰ্ড পৰিয়ালৰ কিন্তু এইবাৰ তাকো 6টা কমি আহি পালে 18টা জব কাৰ্ড পৰিয়ালৰ একাউণ্টছতহে প্ৰশ্ন হয় এই ক্ৰমত হৈ থাকিলে অহাবাৰ পুনৰ ইয়াতকৈ কমি আহিব নেকি Proxy kita ekonomi ulit mati. Apa yang lo bang korupsi? Aku non tan sukses bang shock macam lo. Masih itu klaim kata karat masih kena kau lo. Ini na tabak ke rada suri si protein ni anu kawan ko. Nikli tiba kisah deh. Tapi itu arat masih kena kau masih kena. Tuning kan lo? Tuning kan lo? Tuning ini kan rason lah. Tuning dah bang kredit shock be. Tuning ekonomi. Bang Paano ikon nire nga tumatang kasi, adu vera tanta payment pinako lo man. Neto ay abeng account tong ko piniki chok chi gidu la puma mate account ke chok lim lama. Account mangga chok lim ni. Account ke chok lim di putih hala block ko sorsi la poisa ke tapi pedet la pulu. Jadi kemat ha teng de la pulu ya jibo. Non don ay account long poisa ke dut det don kan bak do. Ong dung la. Bang okar chok sia mong pen non bang korupsi dulu. No bang chok to pakista. Bang Besar ke bang nato, ni tu lah jokar siat tu macam ni. Asal tu nak jokar pop ke tu kesan ni tu blog ke samit thay lo. Kami bang blog asal nanti pacun cilat bang ni tu tacing je lah. Nama bang. Kau dah blog yang mana itu bang? Blog ni tu seceng. Kau mana bang fuhan nang lila hai akam kape claim toy. Lagi ni tu ke dak lah kam sabok pandu tu. Kam sabok saya topon. Anda yang pemahaman nanti ludah tu hantar bin sudut tu ya he. Masih
kalau tuhan tak kira rapi anak masalah milik tu mikon apa sih kucing tak tutup aja. Lada kena nang tak benpo. Lada kau mah ni perut kau nang tandan lu mati. Malah perut kau nang tandan nang bang pena lah. Dah bang karong bang. Pasbuk ada rep setiap person ni lurli kusi. Nanti dia tumpah nasi cerah ni. Nang tu mitang sekiran dam ah. Ini lah lidah dulu lah. Lidah ke mana? Hah? Ramson rong hang lu bo. Apen paisa tang ludun lu bo. Ni ko anam farman lo nang ada. Ni farman lo. Non pano non sini ko lai long ike. Ini 11 bo. 1100. Lai 1100 nang li jelong po man non. Long le. Cibak jogi jadi. Kwan bak aku jelong nang nang de. Long ni kon an ni bana pili sini ni dalus. Nala ke nang li ko no paisa bonte. Ni bang Hala ratu hantar kang hon konten tu kau kemana? Nasolah malu nang kami ya, dia lah punai itu, malu makan no alam no kelong ceng ya, rong along, tu kel komiti tu mah. Sekretari presiden nampak, anak itu hon itu. Ante, ane nang litum lagi ron, dia lima nang litum. Sekretari presiden mesti bang. Sojeng blog উন্নয়নৰ বিষয়া তথা কৰ্মচাৰীসকলে এই সন্দৰ্ভত দুখীয়া জব কাৰ্ড পৰিয়াল কেইটাক পৰিশ্ৰমৰ প্ৰাপ্য ধন পোৱাৰ ক্ষেত্ৰত কোনো সুদুত্তৰ পোৱা নাই কোনে দিব ইয়াৰ উত্তৰ আত্মসংস্থাপনৰ নামত অহা এই জব কাৰ্ড ধন গল কলৈ হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ